আরজিনা বয়স কত কই থাকো কই থাকো ভাই এটা ওইটা জানি কভার কোন নাম কই আরজিনা কি এটা ফটো মাইলা এটা 2 নম্বর ফটো আরজনা মাই দিলে না 2 নম্বরটো এফালে দেখাই দিও 3 নম্বর 3.432 हेलो साई नंबर बाय हो या सर 3.397 না 3.397 ঠিক আছে জাগন তো গাঞ্জা কা 200 বছর এটা লাগে দাঁড়াবে আরে ভাই এর ছেলে দেখি ছেলে দেখছি 2.224 লোক কি দিল আঙ্কল আমি দুটো পিস বাড়াইছি এটা গোপনীয় সূত্ৰৰ যোগেদি আমি গম পাইছোঁ যে অৱধ আছাম এক্সপ্ৰেছৰ যোগেদি গাঞ্জা লৈ যোৱা হৈছিল এই খবৰ পাই আমাৰ টিম এটা এয়া ডিফু ৰেলৱে ষ্টেচনত উপস্থিত হ'ল আৰু ট্ৰেইনখন যেতিয়া 5 মিনিট ৰখিছিল আমি সাৰ্চ কৰিলোঁ সাৰ্চ কৰি এগৰাকী মহিলা তেখেতৰ পজিশ্যনৰ পৰা আমি 30.5 কেজি সাসপেক্টেড গাঞ্জা উদ্ধাৰ কৰিলোঁ সেই বস্তুখিনি আমি সিজ কৰিছোঁ আৰু আমি যেহেতু কেছটো ৰেলৱে ভিতৰত হৈছে ৰেল ষ্টেচনৰ ভিতৰত হৈছে আমি জিআৰপি সেইখিনি হেণ্ডঅভাৰ কৰিম আৰু তদন্ত সেইমতে আগবাঢ়িব লেডিগৰাকীৰ নাম আমি প্ৰাথমিক যিটো সোধপোছ কৰিছোঁ তাৰ পৰা সুহাগী বিবি আৰু এবাৰ আৰ্জিনা বুলি কৈছে তথাপি আমি তদন্ত যেতিয়া কৰিম আমি সঠিকভাৱে আমি জনাব পাৰিম লেডিগৰাকী ক'ৰ পৰা আহিছিল স্যাৰ হয় মহিলাগৰাকী ডিমাপুৰত উঠিছিল ষ্টেচনত আৰু গুৱাহাটী যোৱাৰ কাৰণে আহিছিল আৰু কিমান গাঞ্জাটো কিমান ওয়েটটো কিমান হৈছে গাঞ্জা ওয়েটটো 30.5 কেজি আহিছিল এইটো বজাৰ মূল্য কিমান হ'ব বজাৰৰ মূল্যটো এতিয়া মই হিচাপ কৰিব লাগিব দেই স্যাৰ মহিলাগৰাকীৰ লগত আৰু কোনোবা থকাৰ সন্দেহ হৈছে নেকি বাৰু স্যাৰ মহিলাগৰাকী থাকিব পাৰে হয়তো আমি তদন্ত কৰাৰ পিছত আমি গম পাম থেংক ইউ স্যাৰ